মোৰ পাৰ্টিৰ নাম খুলিছে PPP। হয়, মানে PPP মানে পৰচৰ্চা পৰনিন্দা পাৰ্টি। অৱশ্যে মই জিকিম, কিন্তু মই জিকিবৰ বাবে আপোনাৰ কিছু সহায়ৰ প্ৰয়োজন হৈছে। আপুনি কিন্তু নোৱাৰো নহ'ব নক'ব দেই। মই কৰিব লাগিব কি? চাওক, বাকীবোৰ কেণ্ডিডেটে বম্বে দিল্লীৰ পৰা আপোনাৰ আৰ্টিষ্ট আনিব, মানে আনলোকেল, মানে বহিৰাগত। মই নিজেও লোকেল আৰু বিচাৰিছোঁ লোকেল শিল্পী। আৰু বৰ্তমান ৰাজ্যখনত ভিচিডি জগতখনততো আৰু আপোনাতকৈ ওপৰত শিল্পী কোনো নাই হে। আৰু মোৰ পৰিবাৰৰ ছজনী ছোৱালীয়েতো আপোনাৰ ফটো ওলালে পাগল আৰু ভিচিডিত আপোনাৰ মুখত বজা গানবোৰ আপুনি কোৱা বুলিহে জানে। আৰু লং পেণ্ট পিন্ধি বিহু নাছিলে যে আপোনাক ইমান ধুনীয়া দেখি। কিন্তু মই কৰিব লাগিব কি? মোৰ নিৰ্বাচনী সভাত আপুনি বক্তৃতা দিব লাগিব, মানে ভাষণ দিব লাগিব। মোৰ সময় ক'ত? মোৰতো এবাৰ ভ্ৰাম্যমানত বুক হৈছে, মানে মোবাইল থিয়েটাৰ। তাৰ ফাকে ফাকে চলি যাব। টকা কিমান দিব? আপুনি কিমান বিচাৰে? 5 লাখ। মই 10 লাখ দিম, কিন্তু বাকী মানে মানে মই ইয়াৰ পৰা দিল্লী পোৱাৰ পিছত তাততো আপোনাৰে ৰাজত্ব চলিব, হয় নহয় কওক? তাত আপোনাৰ চব ফ্ৰী। এই মৰ্ণিং ৰাতিপুৱাৰ চাহ ফ্ৰী, ব্ৰেকফাষ্ট ফ্ৰী, দুপৰীয়াৰ মানে লাঞ্চ ফ্ৰী, ইভিনিং মানে সন্ধিয়াৰ টি ফ্ৰী, আকৌ ৰাতিৰ ডিনাৰ ফ্ৰী। তাত আপোনাৰ চব ফ্ৰী। ফ্ৰী? ফ্ৰী। আপুনি ৰাজি? অ'কে।